অনুভৱৰ বুলনিত শিৱসাগৰ। সেইদিনা সিহঁতৰ হাঁহিত পৃথিৱীলৈ পোহৰ নামিছিল। কুঁৱলীৰ আঁৰে আঁৰে হেপাবোৰে খিলখিলাই হাঁহিছিল। চিনাকি বাটটোত অচিনাকি খোজৰ পৰশ পৰিছিল। সিহঁতৰ কিৰিলিত বালিমাহীজনীও বাউলী হৈছিল। ৰূপালী ৰ'দালিৰ স্পৰ্শত ৰাজকাৰেংবোৰ যেন নকৈ জিলিকিছিল। তেতিয়া মোৰ দুচকুত জিলিকি উঠিছিল কিংখাপৰ মেখেলা পিন্ধা জেৰেঙা পথাৰত উচুপি থকা এগৰাকী সুন্দৰী। কিন্তু হঠাৎ ৰিণিকি ৰিণিকি দেখা পালোঁ সাগৰ সদৃশ পুখুৰী। তেতিয়াই মন বননিত ভাহি আহিল জয়াৰ স্মৃতি। ৰংঘৰত এজাক কণমানিৰ মিঠা কোলাহল। সেয়া প্ৰমত্ত সিংহৰ দিনৰ কীৰ্তি। এতিয়াও ইতিহাসে কয় আহোমৰ উচ্চ চিন্তাৰ চানেকি। সেইদিনা তলাতল ঘৰত পুৰণি শিলে কথা ক'লে। নাম ডাঙৰ শিলৰ সাঁকোতেই ৰুদ্ৰসিংহৰ খবৰ পালোঁ। সেইদিনা সিহঁতৰ হাঁহিত আকৌ এবাৰ গড় গাঁও সোঁৱৰণি হৈ বুকুৰে বাগৰি আহিল সোণালী ইতিহাস। কাৰেংঘৰত হেপাহৰ পৰিধি ভাঙি উজাই আহিল ঘৰমুৱা পক্ষীৰ